চাইনাৰ মাল বেছি দিন নিটিকে ঠিক তেনেকুৱা হ'ল চাইনাৰ মাল বেছি দিন নিটিকিলেও আহিলেও গুচিও গ'ল চাইনাৰ মাল বেছি দিন নিটিকে ঠিক তেনেকুৱা হ'ল চাইনাৰ মাল বেছি দিন নিটিকিলেও আহিলেও গুচিও গ'ল হেল্ল' গাইজ আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ টিকটক চৰি টিকটক বেন হৈ গ'ল মই অনা নাই বাৰু তোমালোকৰ কাৰণে লৈ আহিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা লাষ্টত গম পাবা চ' মেড ইন ইণ্ডিয়া মই এপছ দুটা লৈ আহিছোঁ তোমালোকৰ কাৰণে অতি সোনকালে যিহেতু ৰিলিজ হ'ব আমাৰ ভাৰতত চ' তোমালোকৰ কাৰণে লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিবা তেতিয়া তোমালোকে এপছটোৰ বিষয়ে জানিব পাৰিবা কি এপছ আহিছে চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু আহক নালাগে টিকটক বেন হৈছে কোনো কথা নাই আমাৰ নতুন এপছ ওলাই আছে চ' আজি মই তোমালোকৰ কাৰণে দুটা এপছ লৈ আহিছোঁ সেই দুটা এপছ সোনকালে আমাৰ ভাৰতত লঞ্চ হ'ব এইটো সপ্তাহৰ ভিতৰত লঞ্চ হ'ব চ' ভিডিঅ' স্ক্ৰীণত মই দেখাই দিম সেই এপছ দুটা আৰু কি কৰিব লাগে তোমালোকক দেখাই দিম আৰু মেইন কথা হৈছে টিকটক বেন হৈছে ভালে হৈছে আমাৰ পৰা ভাৰতৰ পৰা যিহেতু বহুত টকা টিকটকে লুটি আছিলে চাইনা এপছ চ' টিকটক 1 নম্বৰত আছিলে মেইন কথা আৰু বহুত ইণ্ডিয়া পপুলাৰ হৈছিলে কিন্তু এতিয়া বেন হৈ গৈছে কাম নহ'ব কোনো আৰু এতিয়া নতুন যিহেতু ইণ্ডিয়া এপছ ওলাই আছে চ' সেইবিলাকত তোমালোকে ভিডিঅ' বনোৱা সেইবিলাকক ভিডিঅ' দিয়া ভাল আৰু আমাৰ ইণ্ডিয়া এপছটো হৈছে টিককিক এইটো অতি সোনকালে লঞ্চ কৰিব ভাৰতত আৰু অসমৰ এটা এপছ ওলাইছে আছাম ইউটিউব আৰু সেইটো আমাৰ সকলোকে চিনি পোৱা অসমৰ যিটো ষ্টাৰ assamordeka চ' সকলোৱে চিনি পা আৰু সেই এপছটো ইঞ্জিনিয়াৰৰ দ্বাৰা বনাইছে এপছটো অতি সোনকালে লঞ্চ কৰিব আৰু সেই এপছটোৰ বিষয়ে মই তোমালোকক কৈ দিছোঁ সেই এপছটোত তোমালোকে যেনেকুৱা কণ্টেণ্টৰ ভিডিঅ' দিব পৰা চ' সকলো কণ্টেণ্টৰ ভিডিঅ' দিব পাৰিবা আৰু হয়তো তোমালোকে উল্টাকৈ দেখিছা কিন্তু অসম টিউব বুলি এটা মই খুলিছোঁ নতুনকৈ ইউটিউবৰ নিচিনাই হ'ব তোমাৰ খালি টিকটকৰ নিচিনাও তোমাৰ ভিডিঅ' দিব পাৰিবা খালি ইয়াত তোমাৰ ভাল ভিডিঅ' দিয়া আমাৰ আৰু এটা কথা কি গম পোৱা নাই বন্ধুসকল ইয়াত শ্বৰ্ট ভিডিঅ' বনাই তোমালোকে টকা ইনকম কৰিব পাৰিবা এয়া চাই লোৱা ওপৰত আমাৰ জুবিনদাৰ ফটো লগাই থৈ দিছোঁ কাৰণ আমাৰ জুবিনদা মেইন নহয় জানো বন্ধুসকল অতি সোনকালে এইটো এপছ আমি লঞ্চ কৰিম মানে তোমাৰ এতিয়া আমি নিজে টেষ্ট কৰি আছোঁ তাৰ কাৰণটো কি গম পোৱা নে তাৰ কাৰণটো হ'ল কিবা বাগ চাগ ওলাই নেকি বুলি বৰ্তমানলৈকে একো আমি পোৱা নাই বহুত ধুনীয়াকৈ চলি আছে বাৰু বন্ধুসকল কিন্তু আমি অতি সোনকালে এইকেইদিনতে মানে হয়তো এই সপ্তাহটোৰ ভিতৰতে আমি লঞ্চ কৰিবলৈ আছোঁ আমি এই এপছটো অসম টিউবটো তোমালোকে এই এপছটোত টিকটকৰ নিচিনাকৈ ভিডিঅ' বনাব পাৰিবা মাত্ৰ শ্বৰ্ট ভিডিঅ' বনোৱা 25 ছেকেণ্ড 30 ছেকেণ্ড যি বনোৱা আৰু লিপচিং কৰা যি কৰা কিন্তু বন্ধুসকল ইয়াত তোমালোকে ইনকম কৰিব পাৰিবা কেনেকৈ ইনকম কৰিব কৈছোঁ চোৱা বন্ধুসকল চোৱা ইয়াত তোমাৰ উল্টাকৈ দেখিব পাৰা 1 মিনিট ৰবা তাতকৈ মই স্ক্ৰীণত দেখাইছোঁ স্ক্ৰীণত চাই লোৱা এই কাষত লিখা আছে তোমাৰ মাই আৰ্নিং বুলি দেখিছা নহয় চাগৈ তোমালোকে মাই আৰ্নিঙত তোমালোকে দিনটোত কিমান ইনকম কৰিব পাৰিবা ইয়াত ওলাই থাকিব বৰ্তমান এইটো 62 টকা মই ইনকম কৰি থৈ দিছোঁ বন্ধুসকল তোমালোকক কৈ দিছোঁ ইয়াত পইণ্ট ছিষ্টেমত পাবা তোমালোকে পইণ্ট ছিষ্টেমত তোমালোকে টকা পাবা তোমালোকে যদি ইউটিউবৰ নিচিনাকৈ ভিডিঅ' দিব বিচাৰা মানে ৰ'ষ্ট ভিডিঅ' হওক টেকনিকেল হওক যি হওক সেই ভিডিঅ'বোৰ দিব পাৰিবা আৰু তোমালোকে যদি ইচ্ছা কৰা টিকটকৰ নিচিনা ভিডিঅ' লিপচিং কৰি বনোৱা এইটো দিব পাৰিবা খালি টিকটকৰ নিচিনা আমি নকৰোঁ কাৰণ ইয়াত তোমালোকে ইনকম কৰিব পাৰিবা যিটো ঘটিবা তোমালোকে পাবা কাৰণ টিকটকত তোমালোকে ইমান দিনে ভিডিঅ' বনাই আছিলা যিসকলে বনাই আছিলে এটকাও পোৱা নাছিলে কিন্তু ইয়াত পাবা ইউটিউবৰ নিচিনাকৈ বনাব পাৰিবা টিকটকৰ নিচিনাকৈ বনাব পাৰিবা তোমালোকৰ নিজৰ কথা তোমাৰ উদাহৰণ এটা দেখাই দিছোঁ ৰ'বা তোমালোকে যদি এটা ইয়াত চুই দিয়া এতিয়া তোমাৰ এইটো টিকটক টাইপৰ হৈ গ'ল এনেকৈ বনালে তোমালোকে টিকটক টাইপত পাবা এনেকৈ বনালে ইয়াত অপশ্যনটো তোমাৰ আৰু বন্ধুসকল ইয়াত সকলোতকৈ ভাল বস্তুটো কি আছে গম পোৱা নে বন্ধুসকল ইয়াত চাই থকা সকলেও পইচা ঘটিব পাৰিব যিসকলে চাই থাকে ন ভিডিঅ' চাই তেখেতসকলেও পাৰিব কিন্তু যিসকলে ভিডিঅ' বনায় তেখেতসকলতকৈ অলপ কম পাব কিন্তু তথাপিও ঘটিব পাৰিব বন্ধুসকল তোমালোকে ইয়াত ইউটিউবৰ নিচিনাকৈ ভিডিঅ' বনাব পাৰিবা টিকটকৰ নিচিনাকৈ বনাব পাৰিবা গতিকে তোমালোকৰ নিজৰ ইচ্ছা তোমালোকে কেনেকৈ বনাব বিচাৰা অতি সোনকালে এপটো আহি আছে তোমালোকে ডাউনলোড কৰিবা বুলি আশা থাকিল নে কি কয় অসমীয়া এপছ হয় প্ৰথমটো বুলি নকওঁ অসমীয়া বহুত এপছ আহিছে কিন্তু এনেকুৱা ধৰণৰ চাগে কোনো বনোৱা নাছিলে কিন্তু মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ তোমালোকে প্লিজ ছাপোৰ্ট কৰিবা ইমানে কষ্ট কৰিব নালাগে আৰু সোনকালে আমাৰ এপছবিলাক বনাই আছে এইটো সপ্তাহৰ ভিতৰত ৰিলিজ দি দিব আৰু তাত তোমালোকে লাগি যোৱা কোনো টেনশ্যন নাই আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় এপছবিলাক আৰু 4 ষ্টাৰ 5 ষ্টাৰ যাতে পৰি যায় এইবিলাক এপছকেইটা আৰু ডাউনলোড কৰি থৈ দিয়া ডাউনলোড কৰা টিককিকটো ওলাইছে ডাউনলোড কৰি থৈ দিয়া এতিয়ালৈকে 10 মিলিয়ন মানুহে ডাউনলোড কৰি থৈ দিছে এইটো আহি যাব কেইদিন এইটো সপ্তাহৰ ভিতৰত আহি যাব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা চ' আজিলৈ ইমানে বাই